Good morning, dear students. I hope all of you are doing fine. Today in this video, I'm going to discuss The Night of the Scorpion, the last poem of the poetry section of Alternative English. The poem's name is Night of the Scorpion. That was written by Nazim Ezekiel. Nazim Ezekiel যিটো কবিতা লিখিছিল, কবিতাটোৰ নাম হৈছে নাইট অফ দ্য স্কৰ্পিয়ন। তেখেতে আমাৰ ইণ্ডিয়ান সাহিত্য একাডেমি এৱাৰ্ড তেখেতে লাভ কৰিছিল, পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছিল। তেখেত এগৰাকী ডাঙৰ সুখ্যাতিপূৰ্ণ এগৰাকী লিখক আছিল। তেখেতে দ্য নাইট অফ দ্য স্কৰ্পিয়ন যিটো কবিতা, সেই কবিতাটো লিখিছিল। আৰু স্কৰ্পিয়ন মানে আমি জেনেৰেলি গম পাওঁ, স্কৰ্পিয়ন মানে বৃশ্চিক, যিটো হিন্দী ভাষাত বা আমাৰ কিছুমান মানুহে বিচ্ছু বুলিও কয়। বিশেষকৈ টবাকুৰ যিবিলাক পেকেট থাকে, সেইবিলাক পেকেটৰ ওপৰত এইটো ফটো দিয়া থাকে। এইটো ডেঞ্জাৰ বস্তু। আৰু বিপদ আপদ যেতিয়া ৰাতি হয় তেতিয়া বহুত কষ্ট হয়। আৰু সেই দিনত যদি কিবা হয় তেতিয়াহ'লে আমি এমাৰ্জেঞ্চি বা আৰ্জেণ্ট বেচিছ উই কেন টেক হিম টু হস্পিটেল। বাট ইফ এনি dangerous or alarmness happens during the night hours, then it is a matter of so tragic. তো সেইকাৰণে ৰাতিৰ যিটো স্কৰ্পিয়নৰ বা বৃশ্চিক বা বিচ্ছুৰ যিটো বিষ, সেইটো যথেষ্ট বেদনাদায়ক হ'ব। অ'কে, উইদাউট টেকিং মাছ টাইম, লেটছ ষ্টাৰ্ট দ্য poem line by line. We shall be explaining, so please listen to me very attentively. I remember the night my mother was stung by a scorpion. ইয়াত নাজিম ইজাইকেলে কৈছে যে মই এতিয়াও মনত পেলাওঁ বা মোৰ মনত আছে বা মই মনত পেলাওঁ সেই ৰাতিটো, যিটো ৰাতিত মোৰ মাকক এটি বৃশ্চিক বা বিচ্ছুৱে কাটিছিল। 10 hours of steady rain had driven him to crawl beneath a sack of rice. আৰু সেই ৰাতিটো প্ৰায় অহৰহ অবিৰতভাৱে 10 ঘণ্টা খুব বেছি কি দি আছিল, মেঘ দি আছিল। আৰু সেই মেঘৰ সময়ত এটি বস্তাৰ তলত গৈ তেখেতে লুকাইছিল। কোনে? এই নাইট অফ দ্য স্কৰ্পিয়নে মানে বিচ্ছুটোৱে 10 ঘণ্টা কি আছিল, মেঘ দি আছিল। আৰু মেঘৰ তেখেতে চান্সত এই বস্তুটোৱে তাত গৈ লুকাইছিল। পাৰ্টিং উইথ হিজ পয়জন ফ্লেছ অফ ডায়বলিক টেইল ইন দ্য ডাৰ্ক ৰুম। বিচ্ছুটোৱে মাৰিছিল তাৰ মাকৰ শৰীৰত, আৰু শৰীৰৰ পৰা দূৰত গৈছিল। তাৰমানে তাৰ বিষটো এটা ঠাইত আৰু সি আন এটা ঠাইত আন্ধাৰ ৰুমত। আৰু তাৰ যিটো নেংগুৰ, ডায়বলিক মানে ৰিলেটিং টু অৰ কেৰেক্টাৰিষ্টিক্স অফ দ্য ডেভিল অৰ এভিল স্পিৰিটছ, যিবিলাক বেয়া বস্তু, সাতান, নাৰকীয় যিবিলাক বস্তু, সেইবিলাকৰ ওপৰত ডায়বলিক ৱাৰ্ডটো ইউজ কৰা হয়। আৰু সেই ডায়বলিক শব্দটো ইয়াত ইউজ কৰিছে। তাৰমানে নাৰকীয় যিটো তাৰ নেগুৰ আছে, সেই নেগুৰটো লৈ তেখেতে আন্ধাৰ ৰুমত গ'ল। He reached the rain again. The pigeons came like swarm of flies and buzzed the name of God and 100 times to paralyze the evil one. এই কবিতাটোৰ মূল যিটো আমাৰ চেণ্ট্ৰেল থিম হয়, এইটো হৈছে ছুপাৰষ্টিশ্যন ভাৰ্চেছ আপোনাৰ চায়েন্স, অন্ধবিশ্বাস আৰু চায়েন্সৰ মাজত এই যিটো আপোনাৰ ধাৰণা থাকে। মানুহে জেনেৰেলি আমাৰ সমাজত কিছুমান অন্ধবিশ্বাস থাকে। সেই অন্ধবিশ্বাস আৰু বিজ্ঞানসন্মত বস্তুবিলাক কেনেকুৱা, সেইবিলাকৰ ওপৰত ইয়াত তেখেতে এটা কণ্ট্ৰাষ্ট কৰিছে। আৰু তেখেতে কৈছে যে এই বিচ্ছুটোৱে বা বৃশ্চিকটোৱে আকৌ মেঘৰ মাজত কি ল'লে, ৰিক্স ল'লে, ইয়াৰ পৰা তালৈ গুচি আছে। আৰু লগে লগে শুনিছে নিকটৱৰ্তী যিবিলাক মানুহ আছে, পিজেণ্টছসকল, খেতিয়কসকল, তেওঁলোক একেবাৰে গোট হৈ স্বাৰ্ম অফ ফ্লাইৰ নিচিনা একেবাৰে পোক পৰুৱা যেনেকুৱা গোট হৈ আহে, ঠিক তেনেকুৱা আহিবলৈ আৰম্ভ কৰিলে। আৰু গডৰ নামত, ভগৱানৰ নামত তেওঁলোকে এশবাৰ পঢ়িবলৈ ধৰিলে। যাতে গডৰ নাম ল'লে, ভগৱানৰ নাম ল'লে কি হয়, এই এভিল বস্তুবিলাক মানে এই যে পয়জন, যিটো সেই পয়জনটো নাইকিয়া হৈ যায়, পয়জনটো থমকি ৰয়। উইথ কেণ্ডেলছ উইথ লিণ্টাৰ্নছ থ্ৰয়িং জিয়াণ্ট স্কৰ্পিয়ন শ্বেডোজ অন দ্য মাড বেকড ৱালছ। তো মানুহসকলে কি লৈ আহিলে, লেম্প লৈ আহিলে, কিছুমানে লেণ্টেন্স লৈ আহিলে। আৰু সকলোৱে কি কৰি আছে, এই স্কৰ্পিয়নক যিটো আপোনাৰ কি হয় চাহ, যিটো সেই চাহটো মাটিৰে নিৰ্মিত যিবিলাক ৱাল আছে, সেই ৱালত দেখা গ'ল। দে চাৰ্চ ফৰ হিম, হি ৱাজ নট ফাউণ্ড। সকলোৱে এই বৃশ্চিকটোক বা বিচ্ছুটোক সকলোৱে বিচাৰিলে, কিন্তু কোনোৱে নাপালে। দে ক্লিক দেয়াৰ টংছ উইথ এভৰি মুমেণ্ট দেট দ্য স্কৰ্পিয়ন মেড হিজ পয়জন মুভড ইন মাদাৰ ব্লাড দে চিড। আৰু সকলোৱে তেওঁলোকৰ মুখত এটাই শব্দ যে যিমান সময়লৈকে এই বিচ্ছুটো ইয়াৰ পৰা তালৈ গুচি থাকিব, এভৰি মুমেণ্টত, প্ৰত্যেক মুহূৰ্তত এই স্কৰ্পিয়নে তাৰ পয়জনটো ব্লাডত নিহিত হৈ আছে, ব্লাডত একেবাৰে মিশ্ৰিত হৈ আছে। এই কথাখিনি এই গাঁৱৰ মানুহ যিবিলাক খেতিয়ক আছিল, সেইসকলে ক'লে। মে হে চিড ষ্টিল দে চেড, মে দ্য চিনছ অফ ইয়ৰ প্ৰিচিয়াছ বাৰ্থ বি বাৰ্ণ্ড এৱে টু নাইট দে চেড। সেই যে অন্ধবিশ্বাস বা মানুহৰ যিবিলাক ধাৰণা থাকে, আমাৰ এটা সাধাৰণ ধাৰণা, তেখেতে কৈ আছে যে সি এতিয়াও ক'ত শান্তভাৱে বহি আছে। আৰু
কবিৰ মাকৰ মানে যিবিলাক আগতে ভুল কৰিছিল মে দ্য চিনছ অফ ইউৰ প্ৰিভিয়াছ ৱাৰ্ডছ বি বাৰ্ণ্ড এৱে টু নাইট দ্য চেইড কবিৰ মাকক কৈ আছে আপুনি যিবিলাক আগতে ভুল কৰিছিল সেই ভুলবিলাক আজি একেবাৰে মানে মোচন হৈ আছে স্ক্ৰাব হৈ যাব একেবাৰে ৰাব হৈ যাব এইবিলাক চব শেষ হৈ যাব মে ইউৰ ছাফাৰিং ডিক্ৰিজ দ্য মিছফৰ্চুন অফ ইউৰ নেক্সট বাৰ্থডে চেইড আৰু ভৱিষ্যত বা অহা জন্মত যিবিলাক কষ্ট আছে সেই কষ্টবিলাক বা যিবিলাক ভোগাবলগীয়া বস্তু আছে ভুগিবলগীয়া বস্তু আছে সেইবিলাক নাইকিয়া হৈ যাব মে দ্য চাম অফ অল এভিল বেলেঞ্চড ইন দিছ আনৰিয়েল ৱৰ্ল্ড এগেইনষ্ট দ্য চাম অফ গুড বিকাম ডিমিনছড বাই ইয়ৰ পেইন দ্য চেইড আপুনি যে ইমান কষ্ট কৰি আছে এনেকুৱা এটা মুহূৰ্তত এই সকলো কষ্টৰ যিটো ফল আজি পাবলৈ গৈ আছে কিয়নো আপোনাৰ যোৱা জন্মত যিবিলাক কষ্ট কৰি আছিল যিবিলাক ভুল কৰিছিল সেইবিলাক আজি কি হ'ব শেষ হ'ব আৰু অহা জন্মত যিবিলাক কষ্ট আছে সেইবিলাকৰ পৰা আপুনি কি হ'ব অলপ ডিক্ৰিজ পাব মে দ্য পয়জন পিউৰিফাই ইয়ৰ ফ্লেছ অফ ডিজায়াৰ ইয়ৰ স্পিৰিট অফ এম্বিশ্যন দে ছেড এৰাউণ্ড অন দ্য ফ্লোৰ উইথ দ্য মাদাৰ ইন দ্য চেণ্টাৰ মাকক কবিৰ মাকক নিজিম ইজাকিলৰ মাকক মাজত ৰাখি তেওঁলোকে কৈ আছে যে এই পয়জনে আপোনাৰ মনৰ যিবিলাক ইচ্ছা আকাংক্ষা এইবিলাক চব পূৰণ কৰিব কিয়নো আপুনি কষ্ট কৰি আছে আৰু তেওঁলোকে তাইৰ মাজত ৰাখি সকলো কাষত বহি এইবিলাক কথা কৈ আছে দ্য পিচ অফ আণ্ডাৰষ্টেণ্ডিং অন ইচ ফেজ মোৰ কেণ্ডেলছ মোৰ লেণ্টাৰ্ণছ মোৰ নাইভৰ্ছ মোৰ ইনচেক্টছ দ্য এণ্ডলেছ ৰেইন সকলো বহুত বেছি আপোনাৰ মমবাতি লৈ লেম্প লৈ বহুত নিকটৱৰ্তী যিবিলাক নাইভৰ্ছ আছে সেইবিলাক বহি আছে একেবাৰে বহুত আৰু তাত সেই ৰাতিটো কি আছিল প্ৰায় 10 ঘণ্টা ধৰি বৰষুণ দি আছিল আগতে কবি কৈ দিলে না তো বৰষুণ দি আছিল মাই মাদাৰ টুইষ্টেড থ্ৰ' এণ্ড থ্ৰ' গ্ৰ'নিং অন মেট মোৰ মাকে তাত মেটত বহি মেট মানে কি ইয়াত আপোনালোকে দেখিব পাৰে সকলোৱে মাদুৰত তেখেতক বহুৱাই মাদুৰ এখনত বহুৱাই তেওঁলোকে কৈ আছে আৰু মাকে এনেকুৱা কৰি আছে তেখেতে বৰদাস্ত কৰি আছে মাই ফাদাৰ স্কেপটিক ৰেচনেলিষ্ট ট্ৰাইং এভৰি কাৰ্ডছ এণ্ড ব্লেয়িংছ পাউডাৰ মিক্সাৰ্ড হাৰ্ব এণ্ড হাইব্ৰিড তো মোৰ দেউতাজন মানে ছুপাৰষ্টিশ্যনৰ পৰিৱৰ্তে অলপ বেলেগ আছিল তেখেত মানে ছায়েন্সত বিশেষকৈ তেখেতে যুক্তিবাদী বা বাস্তৱ যিবিলাক বস্তু আছে সেইবিলাকৰ ওপৰত তেখেতে বিশ্বাস কৰিছিল তেনেকুৱা ধৰণৰ মানুহ আছিল তেখেতে পাউডাৰ আৰু হাইব্ৰিড হাৰবিলাক মিক্সচাৰ কৰি ই ইভেন প'ৰ্ড এ লিটিল পেৰাফিন অলপ কেৰচিন তেওঁ কেৰচিনৰ সৈতে সেইবিলাক বস্তু চব মিক্স কৰিছিল আপোন দ্য বিটেন টু পুট এ মেটচ টু ইট আৰু এই যে টটো মাৰিছিল বিষটো ক'ত আছিল আপোনাৰ টত মাৰিছিল কাৰ নিজিম ইজাকিলৰ মাকৰ টত মাৰিছিল আৰু সেই টত পাউডাৰ মিক্সচাৰ কৰি হাৰ্ব আৰু হাইব্ৰিডৰে লগতে পেৰাফিন মিক্স কৰি কেৰচিন মিক্স কৰি কি কৰিছিল সেই টাইত দিছিল আৰু এটা মেটচ অলপ জ্বলাইছিল আই ৱাচ দ্য ফ্লেম ফিডিং অন মাই মাদাৰ মই দেখিছোঁ জুয়ে মোৰ মাকক মানে জ্বলি আছে বা খাই আছে আই ৱাচ দ্য হলি মেন পাৰফৰ্ম হিজ ৰাইটছ টু টেম পয়জন উইথ ইনচেণ্টেশ্যন আৰু মই দেখিছোঁ এজন হলি মেন পবিত্ৰ মানুহ বা ধৰ্মীয় যিবিলাক গুৰু থাকে এজনে তেওঁৰ মন্ত্ৰবিলাক পঢ়ি আছে আৰু মিনতি কৰি আছে আফটাৰ 20 আৱাৰ্ছ ইট লষ্ট ইটছ ষ্টিং প্ৰায় 20 ঘণ্টা পিছত এই স্কৰ্পিয়নৰ যিটো বিষ আছিল সেইটো গুচি গ'ল মাই মাদাৰ অনলি ছেইড মোৰ মাকে ক'লে থেংক গড ধন্যবাদ ভগৱান দ্য স্কৰ্পিয়ন পিকড অন মি এণ্ড স্পেয়াৰ্ড মাই চিলড্ৰেন স্কৰ্পিয়নে মোক চুজ কৰিলে মোকে মাৰিলে কিন্তু মোৰ ল'ৰা ছোৱালীক বচাই দিলে সেইটোৰ দ্বাৰা আমি গম পাওঁ যে মাকে সদায় নিজৰ সন্তানীৰ কি বিচাৰে ছেফ ছিকিউৰিটি এইবিলাক বিচাৰে ছেফটি বিচাৰে তো এইটো আছিল কবিতাটোৰ মূল সাৰমৰ্ম আশা কৰোঁ কবিতাটো শুনি ভাল লাগিল যদি ভাল লাগে মোৰ চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ নেক্সট ভিডিঅ'ত আকৌ দেখা হ'ব